Hey guys, welcome back to Jyotish Vlog YouTube channel. আজি বাম্পাৰ ভিডিঅ' হ'ব যায় আছে ক'ত যায় আছে জানে না আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ সবচে ডাঙৰ মন্দিৰ বাল্লেশ্বৰ মন্দিৰ সকলোৰে পৰা মই পাইছিল মেছেজ পাইছিল যে বাল্লেশ্বৰ মন্দিৰত গৈ এটা ভিডিঅ' বনাব দিছিল তেতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰো বাল্লেশ্বৰ মন্দিৰ মই বাল্লেশ্বৰ মন্দিৰত বহুত দিনৰ পৰা ভাবি আছিলো যাম বুলি এটা ভিডিঅ' বনাম বুলি কিন্তু আজি সুযোগখন পালো আৰু গৈ আছো এতিয়া বাল্লেশ্বৰ আৰু আমাৰ ৰাস্তাটো মানে বনাই আছে ভালকৈ হ'ব এইটো ডাঙৰ আৰু মেডিকেল কলেজ যিহেতু কাষতে আৰু সেইটো কাৰণে এম্বুলেন্স যোৱাৰ কাৰণে ৰাস্তাটো অলপ বহল কৰি আছে গাইজ আমি আহি বৰ্তমান পাগলাদিয়া দলঙত পালোঁ আৰু দলঙৰ পৰা অলপ বেছি দূৰ নহয় ইয়াৰ পৰা খুব বেছি 2-3 কিলোমিটাৰ আমাৰতো ওচৰতে হৈ দিয়ক মানে কাষতে আছোঁ আৰু এইটো পাগলাদিয়া এখন নদী এইটো গাইজ আহি পালোঁ বৰ্তমান বাল্লেশ্বৰ মন্দিৰত আমাৰ পৰা ওচৰতে আৰু আহি পেলাই প্ৰথমতে মই সিহঁতক কৈ লৈছোঁ আৰু এতিয়া ধুনীয়া কৰি আপোনালোকক দেখাই আছোঁ আৰু আৰু মোৰ গাড়ীত প্ৰথমতে লিখা আছে জ্যোতিষ ব্লগ ইউটিউব চেনেল আপোনালোকে যদি জ্যোতিষ ব্লগ বুলি গম পায় নহয় গাড়ীখন দেখা পায় মোৰে গাড়ী গম পাব আৰু এতিয়া ধুনীয়াকৈ দেখাই আছোঁ বাল্লেশ্বৰ মন্দিৰটোত ক'ত কেনেকুৱা আছে ধুনীয়া আহি দিয়ক আৰু বাল্লেশ্বৰ মন্দিৰত ডাঙৰ পুখুৰীটো দেখাই আছোঁ আৰু এই পুখুৰীটোৰ এটা ৰহস্য আছে পুখুৰীটো চাওক পুখুৰীৰ পৰা আহি আছোঁ বৰ্তমান বাল্লেশ্বৰ পুখুৰী হয় ডাঙৰ পুখুৰী আৰু মাজে মাজে ডিম্পুবোৰে আহি পেলাই এই চকীখনত বহি থাকে আমিও অলপমান যে বহি চাম এই চকীখনত আৰু বহি পেলাই কিছুমান কথা কম এই পুখুৰীটোৰ বিষয়ে এই পুখুৰীটোত আজিৰ পৰা 1 বছৰ মান 1.5 বছৰ আগতে থিয়েটাৰ কৰিব যে আহে থিয়েটাৰ কৰিব ল'ৰা এটাই গা ধুইছিলে গা ধুৱাওঁতে ইয়াতে ডুবি গৈছিলে আৰু সেইয়াক মৃত অৱস্থাতে পাইছিলে একদিন পিছত পাইছিল মৃত অৱস্থাত কিন্তু এই পুখুৰীটোত আপোনালোকে যে কেতিয়াবা আহে গা চা ধোৱা চেষ্টা নকৰিব মানে ইয়াতে কোৱা হয় যে মানুহ ইয়াৰে স্থানীয় ৰাইজে মানে শুনিছোঁ আমিও শুনিব পাওঁ নাক নাগিন একযোৰা আছে বোলে ইয়াতে আছেনে নাই নাজানো এইটো কি কথা এইটো পুৰণা যিহেতু সেইকাৰণে আপোনালোকে যদি বাল্লেশ্বৰ মন্দিৰত আহে ইয়াতে গা ধোৱা চেষ্টা নকৰিব ভৰি হাত ধুব সেইটো আমাৰ কাৰণে শুদ্ধ আৰু সেইটো কাৰণে আমাৰ কাৰণে ভাল আমি ইয়াতে গা ধোৱা বহুতে ইয়াতে গা ধুই দিয়ে আৰু জানা মানুহে ইয়াৰে যোনবিলাক আমাৰ এই বাল্লেশ্বৰ অঞ্চলত যোনবিলাক মানুহ এনে গা ধুলে ইয়াতে সিহঁতক ক্ষতি নকৰে ইয়াতে জানে ক'ত কি আছে এতিয়া আমি একদিনাকৈ যদি ক'ৰ পৰা আহোঁ গা ধুওঁ ইয়াতে আমি নাজানো আমি দুৱাক গলি যাম পানী ভাল দেখা পাই আমি সাঁতুৰিম কিন্তু তলত দেখিব কিবা টানি লৈ গুচি যাব গমেই নাপাব ইমান পাৰে ইমান গা নোধোৱাকৈ থাকিব এইখিনি আছিল আৰু মন্দিৰৰ আপোনালোকক ধুনীয়াকৈ পৰিৱেশটো দেখুৱাই আছোঁ মন্দিৰৰ এই ঘৰটোৰ পিছফালে আমাৰ মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ ফটোখন আঁকি ধৰিছে পেইণ্টিং কৰিছে কি মজা যিহেতু কালি জুবিনদাৰ বাৰ্থডে গ'ল জুবিনদাৰ আগতে বাৰ্থডে নহয় কালি জুবিনদাৰ বাৰ্থডে গ'ল পেইণ্টিং বনাই দিছে আৰু এইটো পুখুৰী পাৰতে এইটোৱে আছিল বাল্লেশ্বৰ মন্দিৰ বাহিৰৰ পৰা দেখাই আছোঁ ভিতৰত গৈ আছোঁ আপোনালোক ভিতৰত ধুনীয়া চাই দেখাই আছোঁ মই আগতে বাহিৰৰ পৰা চাই লওক গাইছ এই বস্তুটো দেখিছে এই এটা মন্দিৰে হয় কিন্তু শিলেদি বনোৱা বস্তু নহয় মই কৈ আছোঁ বোলো আপোনাক এই মন্দিৰটো বিষ্ণু দৌল আছিলে এই মন্দিৰটোৰ নাম আৰু এই মন্দিৰটো ভূমিকম্পত মানে দাবী গৈছিলে কিবা চনত ভূমিকম্প আহিছিলে মন্দিৰটো দাবী গৈছিলে আৰু এটা মন্দিৰ আছে এইটো দক্ষিণকালী মন্দিৰ আৰু কাষত আছে শিৱ মন্দিৰ দেখাই আছোঁ প্ৰথমতে আমি মন্দিৰৰ ভিতৰত দৰ্শন কৰি লওঁ দৰ্শন কৰি পেলাই আপোনালোক এতিয়া সেৱা কৰে আপোনালোকে চাকি দুভাগতে সকলো লুকায় আৰু বিষ্ণুদৌল মন্দিৰ আৰু আমাৰ বাল্লেশ্বৰতে আছে বিষ্ণুদৌল মন্দিৰ এইটো ভূমিকম্পত সোমাই গৈছে মন্দিৰটো আৰু মন্দিৰৰ ভিতৰত আমি জানিব যোনটো মন্দিৰৰ ভিতৰত আছোঁ এই মন্দিৰটোৰ নাম হৈছে দক্ষিণা কালী মন্দিৰ দেখিছে এইটো কালী মন্দিৰৰ মূৰ্তি কালী মন্দিৰ আৰু উল্লেখজন আছে মই অলপ কিছুমান কথা সুধিম ইয়াতে আৰু যোনটো মন্দিৰ দাবী গৈছে 1950 চনত ভূমিকম্পত সেইটো দাবী গৈছে এইটো আৰু এইটো শিৱ মন্দিৰটো কেতিয়া হৈছে শিৱ মন্দিৰটো আপোনাৰ সেইটো শিৱ মন্দিৰ আৰু এই দক্ষিণ আপোনাৰ বিষ্ণুদৌল মন্দিৰটো একেলগে হৈছিল একেলগে দাবী গৈছে একেলগে ভূমিকম্পত দুটা দাবী গৈছে আৰু ইয়াতে বলিৰ কাৰণে যি দা আছে মস্ত দা দেখিছে আমি বলি এইবিলাক এইটো বলি হয় এইবোৰ দায়েদি ডাঙৰ দা দেখিছে চাই লওকচোন কি প্ৰকাণ্ড দা এখন কি মস্ত দা এই দায়েদি বলি হয় আৰু বিশেষ নকওঁ আৰু এইটো বৰ মাহিত্যক মন্দিৰ আপোনালোকে আহিব যদি বাহিৰৰ পৰা কোনোবা আহে আৰু যোনসকলে আহিছে ইয়াতে বলি বিধান হয় আপোনাৰ পাঠা ছাগলী হয়
আৰু আপোনাৰ কোমোৰা হাঁহ কচু তাৰপিছত কুঁহিয়াৰ আৰু আপোনাৰ ডাব নাৰিকল যি আছে ডাব নাৰিকল এইবোৰ বলি হয় সেইবিলাক বলি হয় মাগুৰ মাছ বলি হয় তাৰপিছত আৰু কোনোবাই যদি মানস নিজা কৰি আনে মহ বলি হয় মহ বলি আপোনাৰ এই ডাঙৰ যিটো সভাঘৰ বুলি কয় সেইটো ৰজাৰ দিনৰে এইবিলাকত তাতে বলি হয় গম পালে এখেতে ক'লে কথাখিনি আপোনালোকে মই নক'লেই হ'ব আৰু আপোনালোকে আহক ইয়াতে দৰ্শন কৰক ধুনীয়া এটা মাহিত্যক মন্দিৰ সদায় কৃতজ্ঞত আমাৰ নলবাৰী অঞ্চলত এই মন্দিৰটো আছে আৰু কিছুমানৰ যদি বাচ্ছাৰ 3 বছৰ হ'ল 4 বছৰ হ'ল কিছুমানে মাত নলয় বুজি বুজি কথা কয় তেতিয়া আমাৰ এই আশে দিয়া হয় এই আশে দিয়া হয় আশে দিলে আপোনাৰ 3 বাৰ নিয়ম কৰিব লাগে 3 বাৰ আহি সেই আশেটো তেতিয়া আপোনাৰ বাচ্ছাটো মাতবিলাক দিয়া হয় এইটো বহুত ডাঙৰ কথা কৈছে যে বহুত বাচ্ছাৰে মাত নোলায় আপোনালোকে বাল্যেশ্বৰ মন্দিৰত আহিব আৰু আখৰ দি আপোনালোকে এখেতসকলে যেনেকৈ কয় সেনেকৈ আপোনালোকে পালন কৰিব এইটো ল'ৰাটোৰ মাত আহিব আৰু আপোনাৰ আৰু কিছুমানৰ আপোনাৰ এই বিয়া হয় বিয়া হ'লে বাচ্ছা নহয় আপোনাৰ ইয়াতে কলটা পিচ দিয়ে কলটা পিচ হয় তেতিয়া এইটো মানা হয় আৰু এইটো সকলোৱে কয় এখেতেও কৈছে আৰু আমিও আগতে গম পাইছিলোঁ যে বাল্যেশ্বৰত এনেকুৱা কৰিলে এনেকুৱা হয় বাৰু মোৰো আমাক আহি লগ ধৰিলে হয় আপোনালোক এখেতসকলে লগ কৰিলে হয় মোক কণ্টেক্ট কৰিলেই পাই যাব নাম্বাৰটো লাগে যদি কৈ দিব পাৰোঁ নাম্বাৰটো ডেছক্ৰিপশ্যনতে আছে আপোনালোকে ফোন কৰি ল'ব য'ৰ পৰা আহে আপোনালোকে মই নাম্বাৰটো দি থৈ দিম এইখন তাত নাম্বাৰ তাত আৰু এটা বলি দিব পাৰা বলি দিব আৰু বলি দিয়াৰ লগতে তাত ধুনীয়াকৈ পূজা কৰিলে চাৰিটা বস্তু কেনেকৈ গম পালে মই বলি দিয়াটো নেদেখাওঁ কেমেৰাত ইমান শ্বুট কৰা ভাল নহয় আৰু বলি দিয়াটো এইটোৱে শিৱ মন্দিৰ একেলগে বিষ্ণুদৌল আৰু শিৱদৌল একেলগে মাটিত ভিতৰত সোমাই গৈছে ভূমিকম্পতে এইটো মন্দিৰ আছিলে আৰু মন্দিৰৰ মানে ভিতৰত কি আছিল সা সামগ্ৰী চব মানে সোমাই গৈছে আৰু সেইটো আপুনি আহিলে আপুনি এটা মন্দিৰ ধুনীয়াকৈ নিৰ্মাণ কৰি দিছে আৰু তাতে আপোনালোকে ধুনীয়াকৈ পূজা কৰিব পাৰে এইটো হৈছে বাল্যেশ্বৰ মন্দিৰৰ ৰহস্য কাহিনী আৰু বলি বিধানৰ কথাটো আপোনালোকে গম পালে লেতেকৈ কেনেকৈ কৰে আৰু আপোনালোকে যদি আহিব খোজে বহুত দূৰৰ পৰা গুৱাহাটীৰ ফালৰ পৰা য'ৰ পৰাই নক তাৰ পৰা আপোনালোকে এই ডেছক্ৰিপশ্যনত থকা নাম্বাৰটোত ফোন কৰি আপোনালোকে যোগাযোগ কৰিব পাৰে এখেতসকলৰ লগত মন্দিৰৰ চাইডে চাইডে দোকানবিলাক আছে পূজা সামগ্ৰী আপোনালোকে যি কিনিব পাৰে ইয়াতে মানে ইয়াতে আজি যি কম কোনদিনা অলপ বেছি থাকে আজি যিহেতু ৰবিবাৰ এইটো হৈছে বাল্যেশ্বৰ মন্দিৰৰ কাহিনী আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব যিমান পাৰে আপোনালোকৰ গাঁৱৰে বুলি ভাবিব মন্দিৰটো সকলোৱে শ্বেয়াৰ কৰিব আৰু এতিয়া বাই বাই নেক্সট ভিডিঅ'ত লগ পাম ইয়াৰ পৰা শেষ কৰিলোঁ ভিডিঅ'টো